ইমান তিতিলোঁ নহয়, ইমান তিতিলোঁ, গোটেই বৰষুণ তিতি খতম হৈ গ'ল। জগন্নাথ মন্দিৰ বাহিৰৰ চৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। গুড মৰ্ণিং বন্ধুসকল, আপোনালোকে ভালে আছে চাগে? আজি ৰাতিপুৱা ওলাই আহিলোঁ এটা বিশেষ জেগাত যাবৰ কাৰণে। তো এটা বেলেগ এটা জেগাত যাম, আপোনালোকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ। আমি আজি গৈ আছোঁ ডিব্ৰুগড়। ভিডিঅ'টো কেনেকুৱা পায় চাই লওঁ। বন্ধুসকল, প্ৰশান্ত আৰু মই আজি ডিব্ৰুগড়লৈ গৈ ৰাওনা হৈছোঁ এক নতুন ভিডিঅ' লৈ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। বন্ধুসকল, আমি এতিয়া আছোঁ চাহনগৰী চাবুৱা। দেখিছে এফালে চাহপাত চাহৰ বাগান। বন্ধুসকল, এতিয়া আমি আহি পালোঁহি ডিব্ৰুগড় চকৰীডিঙি খেলপথাৰ। ইয়াত দেখিছে ল'ৰা ছোৱালীবিলাক খেলি আছে। তো বন্ধুসকল, এতিয়া আমি যাম মেইন জেগাত যাম, য'ত যাম বুলি কৈছিলোঁ। ক'ত যাম কৈছোঁ আমি? ব্ৰিজলৈ যাম। ব্ৰিজ যাম, বগীবিল দলং। তো চাই থাকক আপোনালোকে ভিডিঅ'টো। তো বেলেগ টাইপৰ হ'ব আজি ভিডিঅ'টো। তো বন্ধুসকল, এতিয়া আমি পালোঁহি ডিব্ৰুগড় আৰু বগীবিলৰ সংযোজী পথ। আমি এইফালেদি সোমাম এতিয়া, য'ত নেকি এইফালেদি বগীবিল দলঙলৈ যায়। এইফালেদি আপোনালোকে কি কয় এইটো, ধেমাজি লখিমপুৰ চিলাপথাৰ লাগে অৰুণাচললৈকে যাব পাৰিব। এইটো পথত আপোনালোকে ভিডিঅ'টো ভালকৈ চাই থাকিব। তো বন্ধুসকল, যিহেতু ৰাতিপুৱা আমি সোনকালে ওলোৱা ঘৰৰ পৰা, তো একো খোৱা নহ'ল, সেইকাৰণে হোটেলতে কিবা এটা খাই লওঁ বুলি সোমালোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। বন্ধুসকল, আমি এতিয়া আহি পালোঁহি বগীবিল। পোৱাহি নাই বাৰু, তো বেলেগ এখন জেগাহে পাইছোঁ। তো পোৱাহি নাই পাছে পাবলৈ। এয়া কিমান ধুনীয়া দৃশ্য, মনোমোহা দৃশ্য। আৰু অলপ দূৰ গৈ পাম আৰু বগীবিল। এয়া পোৱাগৈ নাই। ইয়াতে অকণমান ভিডিঅ' কৰি লৈছোঁ। প্ৰশান্ত, কেনেকুৱা লাগিছে জেগাবিলাক? মজা লাগিছে? প্ৰশান্ত কৈছে ভাল লাগিছে বুলি কৈছে। তো ফাইনেলি আমি বন্ধুসকল পাই গ'লোহি। তিতি আহিলোঁ, দেখিছে এখন তিতিলোঁ। আমি পাই গ'লো বগীবিল দলং। ইমান তিতিলোঁ নহয়, ইমান তিতিলোঁ, গোটেই বৰষুণ তিতি খতম হৈ গ'ল। এয়া চাওক, বগীবিল দলং পাই গ'লোহি আপোনালোকে। এয়া দেখিছে বহুত বৰষুণ এইফালে, ইমান তিতি অৱস্থা বেয়া বন্ধুসকল, তিতিলোঁ। এয়া চাওক, ইমান ধুনীয়া পাহাৰ এইফালে, দেখিছেনে বন্ধুসকল? এয়া আমাৰ বগীবিল দলং, দুখলপীয়া। তলত ৰেল যায়, ওপৰত গাড়ী যায়। এয়া প্ৰশান্ত যাম। প্ৰশান্ত কিবা ক'বা নেকি? কি হ'ল তিতি? কেনেকুৱা লাগিলে? ভাল লাগিলে তিতি কেনে? তিতি ভাল লাগিলে? মোৰ অৱস্থা বেয়া তিতি। তাকেইতো, তোমাৰ মোৰতো মই চলাই আহিলোঁ, মোৰতো আৰু অৱস্থা বেয়া। বন্ধুসকল, আজি বহুত বৰষুণ, বতৰ বেয়া। আমি এতিয়া ঘৰলৈ ঘূৰি যাব লৈছোঁ নেকি? আমি এতিয়া ঘৰলৈ ঘূৰি যাব লৈছোঁ। ইয়াত নোৱাৰি থাকিব, ইমান বৰষুণ, ইমান আমি আৰু একো অনাও নাই। ৰেইনকোট ছাতি বা আমাৰ ওচৰত একো নাইও বৰ্তমান। তো ইমান বৰষুণ, আমি এতিয়া ঘূৰি যাব লৈছোঁ।
বন্ধুসকল আপোনালোকে এই ভিডিঅ'টো চাই থাকিব। বহুত তিতি আজি বগীবিলৰ দলং চাবলৈ আহিলোঁ। তো বন্ধুসকল, আমি বগীবিল দলঙৰ পৰা এতিয়া বৰ্তমান উভতিছোঁ। তো আপোনালোকে দেখিলে ইমান তিতিলোঁ। তো ইয়াতে বহুত বৰষুণ, ইয়াৰ পৰিৱেশটো বেলেগ। তো এইখন এখন বহুত ইতিহাস থকা দলং হয়, তো আমাৰ উজনি অসমৰ। তো ইয়ালৈ আহি ভাল লাগে, আহি থাকোঁ আমি। আপোনালোকো আহিব, চাব কি আছে কি নাই, কিমান সুন্দৰ। ফাইনেলি আমি বগীবিলৰ পৰা ঘূৰিলোঁ, তাত বহুত বৰষুণ, সেইকাৰণে তাৰ পৰা ঘূৰি দিলোঁ। এতিয়া তাৰ পৰা ঘূৰি আহি আমি ডিব্ৰুগড় জগন্নাথ মন্দিৰত অলপ সোমাইছোঁ, বাহিৰৰ পৰা দৰ্শন কৰিছোঁ। আপোনালোকে চাব পাৰে, দেখিছে জগন্নাথ মন্দিৰ, বাহিৰৰ চৰা। মন্দিৰৰ বাহিৰৰ চৰা, কিমান ধুনীয়া পৰিৱেশ। এই দোকান আছে। বহুত ধুনীয়া ধুনীয়া ভগৱানৰ মূৰ্তি বনাই থোৱা আছে বাহিৰত। দেখিছে কৃষ্ণ আৰু বিষ্ণু দেৱতা। দেখিছে বাওঁ চাইডে থকা ছবি দেখিলে, এতিয়া এইফালে সোঁফালে আছে এইবিলাক। বহুত ধুনীয়া ধুনীয়া বন্ধুসকল, আপোনালোকে আহিলে দেখিব। বন্ধুসকল, বগীবিল দলং, জগন্নাথ মন্দিৰ চাই আমি এতিয়া ঘৰলৈ বুলি ৰাওনা হৈছোঁ। আজি ভাল লাগিলে, বহুত ভাল লাগিলে, ফূৰ্তি কৰিলোঁ, তিতিলোঁ। চ' আপোনালোকেও আমাক মৰম দিব, ভাল লাগিব তেতিয়া আপোনালোকে ভিডিঅ'টো চাব। তো বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানলৈকে আছিল। তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত নিশ্চয় জনাব, ভাল পালে নে বেয়া পালে। আজি বহুত তিতিলোঁ বৰষুণত, তো বহুত কষ্টও হ'ল, নোহোৱা নহয় বাৰু। তো মোৰ লগত গৈছিলে এইটো এয়া প্ৰশান্ত কিবা ক'ব নে? প্ৰশান্ত এটা চেনেল আছে ইউটিউব, প্ৰশান্ত বৰুৱা ব্লগছ বুলি এটা চেনেল আছে ইউটিউব চেনেল। মই লিংকটো দি দিম ডেছক্ৰিপশ্যনত, আপোনালোকে তাত গৈ চাই ল'ব। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল বন্ধুসকল। তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।